নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। যোৱা কেইদিনমান ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ দোকানৰ ওচৰতে এখন দুৰ্গা পূজা হয়, তো তাত অলপ ব্যস্ত আছিলোঁ, সেইবাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে বলক ভিডিঅ'টো প্ৰাৰম্ভ ষোল্ল বছৰ বয়সত আয়ৈ গোলাপীয়ে বাবুৰ লগত দুৰ্গা পূজাত হাতে হাত ধৰি ঘূৰি ঘূৰি দশমীৰ পিছত বিয়াই পাতি ল'লে। আৰু মই বৰ্তমানো মোৰ ভতিজাৰ এই সৰু যে মোবাইলটো থাকে যে, তাতে এই চুইচ টিপি গান শুনাতেই দিন গ'ল। নিমুৰা নিমুৰা নিমুৰা, তাৰপিছত ধুম মাচালে ধিক্কাৰেই জীৱন। চালা, যিটো বয়সত আমি দুৰ্গা পূজাৰ সময়ত দেউতাই 100 টকা এটা দিলে নিজকে মানে আম্বানী আদানীহেন পাইছিলোঁ, সেইটো বয়সত ইহঁতে চালা বিয়াই পাতি ল'লে। মানে নিজে খাব কি আৰু ছোৱালীজনীক খুৱাব কি, এইটো ভগৱানে জানে। ভাবিলেই ভাল লাগে, ময়ো এদিন বিয়া পাতিম, মোৰ ল'ৰা ছোৱালী হ'ব, এফালে এটা পেও এফালে এটা পেও কোচত এটা পেও। এই ভিডিঅ'টো চোৱাৰ পিছত মোৰ চৰকাৰলৈ এটাই অনুৰোধ, মানে আমাৰ মামা আৰু আমাৰ মোদীজীলৈ এটাই অনুৰোধ, প্লিজ স্কুল খোলক। যেনেকৈ হ'লেও স্কুল খুলি দিয়ক, লগা হ'লে 50% ষ্টুডেণ্ট এটেণ্ডেঞ্চ থাকিব দিয়ক, কিন্তু স্কুল খুলি দিয়ক। আৰু নহ'লে আমাৰ নিচিনা বৰৰ বাবে মানে বৰলা পেঞ্চন ব্যৱস্থা কৰক। এটা কথা মই 100% চিয়ৰ দি কৈছোঁ, আমাৰ এই পৃথিৱীৰ কালচক্ৰটো উল্টাকৈ ঘূৰি আছে। কাৰণ যোনে দুৰ্গা পূজাৰ টাইমত পেঁপা বজাব লাগে, সি শিৰত সিন্দুৰ দি আছে, আৰু যোনে ভগৱান দুৰ্গা দেৱীৰ আগত যাই পেলাই ক'ব লাগে যে হে দুৰ্গা মা, মই জীৱনটোত যি ভুল ভ্ৰান্তি কৰিলোঁ আৰু এই লাষ্ট মোৰ কেইটামান দিনে বাচি আছে, এইকেইটা দিনত আৰু মোক যি ভুল ভ্ৰান্তি হৈছে মাফ কৰি দিবা, সি বজাই আছে পেঁপা। ভিডিঅ'টো চাই পেলাই আপোনালোক সকলোৱে হয়তো ভাবিছে যে দুৰ্গা পূজাৰ সময় ল'ৰাজনে ছোৱালীজনীক জগাইছিলে আৰু ছোৱালীজনীয়ে দুৰ্গা পূজাত মানে নাৰী শক্তি জাগি গৈছে, দুৰ্গা দেৱী জাগি গৈছে। কিন্তু নাই, এইটো একদম ভুল। এইটো দুৰ্গা দেৱী নহয়, ইয়াত মদিৰাত দেৱীহে ছোৱালীজনীৰ ভিতৰত জাগি গৈছে। আৰু মদিৰাত দেৱীয়ে ছোৱালীজনীৰ মাথাত হাত থোৱা বাবেই, মানে মদিৰা দেৱীৰ শক্তিতে ছোৱালীজনীয়ে ল'ৰাজনক এক পেট কম দিয়া বাবে তাক ৱাণ্ডাৰ ওমেনৰ দৰে উৰি উৰি মাৰি আছে। এই ডেন্স নহয়, এই জেএছবি গানত যে টাপি আছিলে সেই ডেন্স নামাৰাগে, এইটো হোৱা নাই। এই হৈ যাব ক'ত বাগান দি পৰবি। আপোনালোক সকলোৱেতো জানে এইজনী হ'ল এটা বম পাগল আৰু বম নিৰ্লজ্জ। আচলতে কি কৰিব লাগে, এই পাগল শব্দটো মানে মানুহে যে কয় যে অমুক পাগল হৈছে, সেনেকৈ ক'ব নালাগে। ক'ব লাগে যে অমুক পুৰবালি হৈছে, বা এই নিৰ্লজ্জ যে অমুকৰ পুতেকটো বিৰাট নিৰ্লজ্জ, এনেকৈ ক'ব নালাগে। ক'ব এনেকৈ লাগে যে অমুকৰ পুতেকটো বিৰাট পুৰবালি ক'বই। আৰু এটা কথা, কেইদিনমান আগতে যোৰহাট নে ক'ত বিশাল মেগামাৰ্টত মানিকে মাগাইতে এই গানটোত বিহু ডান্স মানে বিহু নৃত্য কৰাৰ বাবে মানে দোকানখন তালা মাৰিছিল। কিন্তু মই কওঁ, সিহঁতে বিহু ড্ৰেছে পিন্ধি আছিল, অকল গানটোহে বাহিৰা আছিলে। আৰু বাহিৰা গানত যেতিয়া বিহু ডেন্স কৰিব, তেতিয়া আমাৰ বিহু ডেন্সটো বাহিৰলৈ যাব। কিন্তু এইজনীয়ে কি কৰি আছে, নিজে একজন অসমীয়া হৈ পেলাই নিজে কি ড্ৰেছ পিন্ধি পেলাই বিহু ডেন্স কৰি আছে, আপোনালোকে নিজেই কওক। আৰু লগতে অসমৰ দল সংগঠনবোৰক কওঁ, বিশাল মেগামাৰ্টত মানিকে মাগাইতে গানটোত মানে পাটৰ মেখেলা পিন্ধি বিহু নৃত্য কৰা কেইজনীক নহয়, এই ফ্ৰক পিন্ধি পেলাই মানে এই 40-50 বছৰ বয়সত ফ্ৰক পিন্ধি পেলাই বিহু নৃত্য কৰা কেইজনীকহে বেন কৰক। তেতিয়াহ'লে অসম সুৰক্ষিত হ'ব, আৰু অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া কালচাৰ, অসমীয়াৰ বিহু সুৰক্ষিত থাকিব। আৰু এইবোৰ ছোৱালীৰ নটংকিবিলাক যেতিয়া সকলো ৰাইজে গম পাব, তেতিয়া ইন'চেণ্ট ফেচ বনাই পেলাই এনেকৈ ক'ব। নমস্কাৰ অসমবাসী ৰাইজ, মই পূৰ্বালী গগৈ, মই দুটামান কথা ক'বলৈ আহিছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, মই ধ্ৰুৱ শৰ্মা, মই আপোনালোকৰ আগত দুটামান কথা ক'বলৈ আহিছোঁ।
আৰু আনপিনে পূৰ্বালী গগৈয়ে মিষ্টাৰ জেচিপি নেকি JSB দাদেকক ঢোকা দি পেলাই এইবাৰ মানে বিকাশ আমিন দাদেকৰ লগত মানে পুৰা ফিটিং হৈ গৈছে আৰু এইফালে JSBৰ অৱস্থা বেয়া। জেচিবিক এনে দাদা বুলিয়ে ভাবা কি দাদা কি সেই দাদা এই দাদা তাক দাদা বুলিয়ে ভাবো ভাল পাবলৈ যাম নি মোক বয়ফ্ৰেণ্ড না আছিলে না থাকিব জেচিবি কি जो नसीब में ना हो वो रोने से भी नहीं मिलता। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। শ্বেয়াৰ একদম কৰিবই কৰিব যদি ভাল লাগিছে, যদি ভাল লগা নাই তেতিয়াহ'লে নালাগে কৰিব। ৰাম ৰাম, খুদা হাফিজ। বাছ এটাই কথা কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।